উদুলি মুদুলি ৰভাতলি নিমন্ত্ৰিত অতিথিৰে ভৰি পৰিছে চৌহদ। মানুহ আহিছে গৈছে, চলি আছে অভ্যৰ্থনা। পিছে এয়া কোনো ডেকা গাভৰুৰ বিয়া নহয়, এয়া হৈছে নিজ সন্তানৰ সন্মুখত মাক দেউতাকৰ বিয়া। প্ৰেমে কোনো বাধা নেমানে। ডেকাই ছোৱালী পলুৱাই নি ঘৰৰ বোৱাৰী কৰে। ঘটনাটো নতুন নহয়, সমাজত এনেবোৰ ঘটনা হৈয়ে থাকে। পিছে এনে পলুৱাই নি বোৱাৰী কৰাৰ ক্ষেত্ৰত ঠাই বিশেষে সমাজত ইয়াৰ শাস্তিও বেলেগ বেলেগ। ঠাই বিশেষে যদি শাস্তি হিচাপে সমাজে এঘৰীয়া কৰে, আকৌ কোনো কোনো অঞ্চলত সমাজত আঁঠু নল। পৰৱৰ্তী সময়ত তেনে দম্পতী ল'ৰা ছোৱালী বিয়াত বহিব নোৱাৰে, কঠিন পৰিস্থিতিৰো সন্মুখীন হ'বলগীয়া হয়। সেয়ে ডেকাকালৰ ভুলৰ পৰাচিত হিচাপে ৰাইজ আৰু নিজ সন্তানৰ সন্মুখত বুঢ়া বয়সতো সামাজিকভাৱে বিয়াত বহিব লাগে। তেনে বুঢ়া বিয়া পৰম্পৰা দৰঙৰ নিজ দলগাঁও নামৰ এখন গাঁৱত অতীজৰ পৰা চলি আহিছে। নিজ সন্তানৰ সন্মুখত চাৰিহাল মাক দেউতাকে সমূহীয়া বিবাহ সম্পন্ন কৰে। আজি অনুভৱ কেনেকুৱা? অনুভৱ ভালো লাগিছে, বেয়াও লাগিছে। কাৰণ যদি বিয়া পাতি আনিল হয় ডাইৰেক্ট তেতিয়াহ'লে ভাল লাগিল হয়। এতিয়া পলাই আনি একোটা ৰাইজে মানে যিটো ৰাইজৰ নীতি নিয়মেৰে পতা নাছিলোঁ বিয়াটো, সেইকাৰণে ৰাইজে ক'লে যে নীতি নিয়মৰ বিয়াটো পাতিব লাগে। সেইকাৰণে এতিয়া 1.5 বছৰ পিছত আমাক ৰাইজে পাতিম ক'লে। ছোৱালী যিহেতু আনিলে বিবাহ হিচাপে, এতিয়া আনুষ্ঠানিকভাৱে আমাৰ সমাজৰ যিটো ৰীতি নীতি সেইমতে তেওঁলোকে বিয়াখন আজি এই নিশ্চল গাঁৱৰ ৰাইজৰ অনুৰোধত ৰাইজে এই 4জন দৰা কইনা বিবাহৰ দিনটো ঠিক কৰিছিল। গতিকে বিয়াখিনি প্ৰায় সম্পন্ন কেনেকুৱা লাগিছে? কিমান দিন হ'ল বিয়া হোৱা? 7 বছৰ। আজি হোমত বহিবা নেকি? তোমাৰ নামটো কি? আব্দুল আলিম আজাদৰ ৰিপৰ্ট, এনে অৰিজিনেল আছাম প্ৰাইম।